প্ৰথম প্ৰশ্নটো হৈছে মানুহ টকলা হয় কিয়? শৰীৰত এন্ড্ৰজেন নামৰ হৰম'নবিধৰ ক্ষৰণ কমি গ'লে মানুহ টকলা হ'ব পাৰে। দ্বিতীয়তে, মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয় কিয়? মানুহৰ শৰীৰৰ ৰং সাধাৰণতে 3 প্ৰকাৰৰ ৰঞ্জক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথম যিটো ৰঞ্জক পদাৰ্থ হৈছে অৰ্থাৎ পিগমেণ্ট হৈছে মেলানিন, আৰু ইয়াৰ ৰং বাদামী, আৰু ই যদি গাঢ় হয় তেতিয়া কলা দেখি, মানুহক সাধাৰণতে কলা দেখি। আৰু দ্বিতীয় পদাৰ্থবিধ হৈছে কেৰটিন, ইয়াৰ ৰং হালধীয়া। আৰু তৃতীয় পদাৰ্থবিধ হৈছে হিমোগ্ল'বিন, যিয়ে নেকি তেজৰ ৰং ৰঙা কৰে। যিজন মানুহৰ শৰীৰত মেলানিনৰ পৰিমাণ বেছি তেওঁ গাৰ ৰং কলা হ'ব, যাৰ শৰীৰত কেৰটিনৰ পৰিমাণ বেছি তেওঁ গাৰ ৰং হালধীয়া হ'ব, আৰু যাৰ শৰীৰত হিমোগ্ল'বিনৰ পৰিমাণ বেছি তেওঁ গাৰ ৰং বগা হ'ব। এনেবোৰ কাৰণতে মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয়। গাখীৰৰ ৰং বগা হয় কিয়? সূৰ্যৰ 7টা ৰঙৰ সংমিশ্ৰণ ঘটাৰ ফলতহে বগা ৰঙৰ উৎপত্তি হয়। কোনো বস্তুৰ ওপৰত পোহৰ পৰিলে পোহৰৰ প্ৰতিফলিত আলোক ৰশ্মি আমাৰ চকুলৈ আহে, তেতিয়া আমি বস্তুটো দেখা পাওঁ। গাখীৰৰ আণৱিক গঠন এনেকুৱা যে সেইবোৰ 7টা ৰঙেই প্ৰতিফলিত কৰি আমাৰ চকুলৈ ঘূৰাই পঠিয়ায়, আৰু যাৰ ফলত 7টা ৰং একেলগে সংমিশ্ৰিত হৈ ঘূৰি অহাৰ বাবে গাখীৰৰ ৰং সাধাৰণতে বগা হয়। বৰশীত লগা মাছে দুখ নাপায় কিয়? কাৰণ মাছৰ মুখৰ ভিতৰত কেইটামান স্নায়ুহে থাকে, আৰু যাৰ কাৰণে বৰশীত লগাৰ পাছতো মাছে দুখ নাপায়। ভূমধ্য সাগৰৰ পানী নীলা দেখি কিয়? ভূমধ্য সাগৰখন দক্ষিণ ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এছিয়াৰ মাজেৰে বৈ গৈ কৃষ্ণ সাগৰক সংযোগ কৰি আটলাণ্টিক মহাসাগৰত লগ লাগিছে। ভূমধ্য সাগৰৰ পানীত থকা জৈৱ তথা অজৈব পদাৰ্থই পোহৰৰ নীলা ৰংটোক বেছিকৈ প্ৰতিফলিত কৰে, সেয়ে ভূমধ্য সাগৰৰ পানী নীলা দেখি। ফুলৰ ৰং বেলেগ বেলেগ হোৱাৰ কাৰণ কি? কাৰণ বিভিন্ন ফুলত থকা বেলেগ বেলেগ ৰঞ্জক পদাৰ্থৰ কাৰণেই ফুলৰ ৰং সাধাৰণতে বেলেগ বেলেগ হয়। মেকুৰীয়ে মিঠা সোৱাদ নাপায় কিয়? কাৰণ মেকুৰীৰ জিভাত মিঠা সোৱাদ লাভৰ গ্ৰন্থি নথকাৰ বাবেই মেকুৰীয়ে মিঠা সোৱাদ নাপায়। মানুহৰ যেনেকৈ মিঠা সোৱাদ লাভ কৰিবৰ কাৰণে এটা গ্ৰন্থি থাকে, ঠিক তেনেকৈ মেকুৰীৰ জিভাত নাথাকে, আৰু সেইকাৰণে মেকুৰীয়ে মিঠা সোৱাদ নাপায়। মানুহ সাধাৰণতে বাওনা হয় কিয়? কাৰণ সাধাৰণতে বংশানুক্ৰমিক ধাৰাৰ বাবে মানুহৰ উচ্চতা কম বা বেছি হ'ব পাৰে, যদিও মানুহৰ বাওনা হোৱাৰ আঁৰত এবিধ হৰম'নৰ প্ৰভাৱ আছে। শৰীৰত থকা পিটুইটাৰী গ্ৰন্থিৰ পৰা হৰম'নৰ ক্ষৰণ বন্ধ হৈ গ'লে মানুহ সাধাৰণতে বাওনা হয়।